চিপচিপিয়াকৈ ৰাতিপুৱাৰ পৰা কেনেকৈ বৰষুণ দি আছে নহয়নে? বৰষুণ দিলেও আমনি লাগে, আকৌ ৰ'দ দিলেও আমনি লাগে। আজি চাগে গোটেই দিনটোৱে এনেকৈ বৰষুণ দি থাকিব। বৰষুণ দিলে ভাল লাগে, কিন্তু ইমানকৈ দিলেও আমনি লাগে। কিছুমান মানুহৰ কথা ভবা যায়, যিয়ে দিন হাজিৰা কৰি ভাত মুঠি খাই আছে, সিহঁতৰ বাবে বৰষুণৰ দিনকেইটা বহুত আমনিদায়ক হয়। নহয় জানো? আজি ৰাতিপুৱা উঠোতে অকণমান দেৰি হ'ল। বৰষুণ দি থাকিলে আচলতে উঠিবৰ মনেই নাযায়। আজি যিহেতু ঈদৰ বন্ধও আছে, সেইটোৰ কাৰণে অকণমান দেৰিকৈ উঠিলোঁ। সকলোকে ঈদৰ শুভকামনা জনাইছোঁ। এইয়া মোবাইল চোৱাত ব্যস্ত, ঈদ বুলি পেলাই বন্ধ যে, এইটোৰ কাৰণে মোবাইল চোৱাত ব্যস্ত। কিন্তু অকণমান পিছতে যাবৰ হ'ব তাইৰো। এবেকাছ ক্লাছ আছে তাইৰ 4টাৰ পৰা। সেয়েহে কৈ আছে আৰু আজি যিহেতু মানে বন্ধই নপঢ়ে আৰু পিছত ক্লাছত যাব, সেয়ে পূৰা ব্যস্ত হৈ আছে। আকৌ মোবাইলটো চাই আছে। কাৰ মোবাইল চাই আছে? কাৰ মোবাইল চাই আছে? মোৰ আৰু মা আৰু দেউতা আহিছে, যোৱাকালি আহিছে। পূৰা কামত লাগি আছে আহি পেলাই। এয়া মোৰ মা যোৱাকালি আহিছে, বহি থাকিব নোৱাৰি বোলে, সেয়েহে তাৰমানে কিবা কামত ব্যস্ত হৈ থাকিব লাগে, ঘৰটোৱে সাৰি আছে। চাওকচোন মোৰ মানুহজনৰ লগত চিনাকি হওঁ। ভিডিঅ'ত আচলতে আজিলৈ আহি পোৱা নাই, আজি দেখুওৱা হওকচোন, দেউতাৰ সৈতে কথা পাতি আছে। চাওকচোন বাৰু, ঘৰটোৰ দৰজাৰ ফাঁকত গ্ৰিলৰ মাজত কপৌ চৰাই কেনেদৰে বাঁহ সাজিছে। এতিয়া ভাঙিবলৈও বেয়া লগা হৈছে, কি কৰিম, উপায় নোহোৱা হৈছে। চাওকচোন বাৰু, কণী পাৰিছে। আকৌ আৰু এঠাইত আছে, আহকচোন চাব। এইটো আচৰিত ধৰণে সাজিছে, কিমান আচৰিত ধৰণে চৰাই বাঁহ সাজিছে। এদিনৰ ভিতৰতে। আগদিনা আমি আহি গৈছিলোঁ, কিন্তু দেখা নাপালোঁ। পিছদিনা দেখিলোঁ যে আচৰিত ধৰণে বাঁহ সাজি থৈ দিছে। পোৱালিও জগাইছে ইয়াতে। মোৰ মুখত শাল মইনা আছিল, বহুতো শাল মইনা আছিল। এতিয়া কৈছে শাল মইনাবিলাক নোহোৱা হ'ল। কেনেকৈনো নোহোৱা কৰিলোঁ, তাকে অকণমান আপোনালোকক জনাম বুলি ভাবিছোঁ। শাল মইনাৰ কাৰণে মই বহুত ডক্তৰৰ ওচৰলৈ গৈছোঁ, কিন্তু মানে ভাল ৰিজাল্ট নাপালোঁ। তাৰপিছতে মই মুলতানী মাটি ব্যৱহাৰ কৰিছিলোঁ। মুলতানী মাটি ব্যৱহাৰ কৰাৰ পিছতে মই হিমালয়া ফেচ পেকটো ব্যৱহাৰ কৰিছিলোঁ। হিমালয়া ফেচ পেকটো ব্যৱহাৰ কৰাৰ মাজতে হিমালয়া নিম ফেচ ৱাছটো ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছতে কিন্তু মোৰ গৈছিল, শাল মইনাবিলাক গৈছে, কিন্তু দাগবোৰ ৰৈ গৈছিল। দাগবোৰ ৰৈ যোৱাৰ কাৰণে বহুত কিবাকিবি কৰিছিলোঁ, কিন্তু ভাল ফল নাপালোঁ। তাৰে পিছতে আজি এবছৰমান হ'ল মই এটা মাস্ক লগালোঁ। মাস্কটোৱে মানে ইমান বেছি কাম দিছে, আপোনালোকে এবাৰ লগালে গম পাব। আপোনালোকৰো যদি এনেকুৱা কিবা দাগ আছে, এবাৰ লগালে আপোনালোকে মোক কমেণ্টত জনাবলৈ বাধ্য হ'ব যে ইমান ধুনীয়া বস্তুটো, আৰু মুখৰ উজ্জ্বলতা আনে। আপোনালোকক বাৰু দেখুৱাই আছোঁ মাস্কটো। 1 মিনিট ৰ'ব। এইটো মাস্কটো, নামটো হৈছে মুন ষ্টাৰ অলিভ চাৰকোল মাস্ক। ইচ্ছা কৰিলে আপোনালোকেও লগাব পাৰে, বহুত ভাল হয় বস্তুটো। মোৰ এতিয়া দাগবোৰ প্ৰায় নোহোৱাই হৈছে। আপোনালোকেও যদি লগায় মোক কমেণ্টত জনাবচোন কেনেকুৱা লাগে। আপোনালোকক বাৰু মই লগাই পেলাই দেখুৱাম পিছত। ঠিক আছে, যিহেতু মা আৰু দেউতা ঘৰত যাবই, সেইকাৰণে মানে এতিয়া খানাৰ যোগাৰ কৰিব লাগে। তেতিয়াহ'লে আজিলৈ বাই বাই। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।